হাই ফ্ৰেণ্ডছ, খবৰ কেনেকুৱা? নিশ্চয় ভাল, মোৰো ভাল। আজি আপোনালোকৰ মাজলৈ মই এটা ভিডিঅ' প্ৰস্তুত কৰি আনিছোঁ। যিটো ভিডিঅ'টো চালে আপোনালোকৰ নিশ্চয় উপকৃত হ'ব, কাৰণ মই তাৰ পৰা উপকৃত হৈছোঁ। চ' ভাবিলোঁ সেইকাৰণে আপোনালোকৰ মাজতো এই ভিডিঅ'টো শ্বেয়াৰ কৰোঁ। এই যে আমাৰ পানীয়ে খায় যে ভৰি বা আঙুলি পানীয়ে খায়। পানীয়ে খালে কিমান সমস্যা হয়, যিসকলৰ হয় সেইসকলেহে গম পায়, হয় নহয় বাৰু? আজি মোৰ হৈছিলে, মই অনুতপ্ত কৰিব পাৰিছোঁ। আৰু এই পানী খোৱাটো মই প্ৰায়ভাগ দেখোঁ আমাৰ গাঁৱলীয়া লোকসকলৰহে বেছি হয়, কাৰণ গাঁৱলীয়া লোকসকলে অনবৰতে ধূলি মাটি পানীৰ লগতে জড়িত হৈ থাকিবলগীয়া হয়, খেতি বাতিৰ ক্ষেত্ৰতো। হয়, মই মানে হঠাতে এগৰাকী মানুহক লগ পাইছিলোঁ। তেখেতক এই পানী খোৱা সমস্যাৰ বিষয়ে তেখেতক কৈছিলোঁ। তেতিয়া তেখেতে কৈছিলে যে আপুনি এইটো ব্যৱহাৰ কৰিবচোন, আপোনাৰ চাব ভাল হৈ যাব। আৰু কথাটো সত্য, আৰু সেইকাৰণেই মই এই ভিডিঅ'টো আপোনালোকৰ লগত শ্বেয়াৰ কৰি দিছোঁ। আৰু এই পানী খোৱাটো ভাল কৰিবৰ কাৰণে আপোনাৰ বিশেষ কোনো টকা পইচাৰ কোনো প্ৰয়োজন নাই। যিটো বস্তু আমি ঘৰতেই পাওঁ। চৌকাত যে ভাত বনাওঁ, জুই ধৰোঁতে তাৰ পৰা ধোৱাটো গৈ পেলাই আপোনাৰ কি হয়, এইটো আপোনাৰ নিৰ্দিষ্ট জেগাত গৈ পেলাই কি হয়, কোলা নিচিনা এনেকুৱা চপৰা চপৰি হয়, কিছুমান এনেকুৱা দীঘলীয়া নিচিনা হয়। সেইটোতো আৰু নকলেও হয়, সকলোৱেতো গমেই পায়। আপোনালোকে তাৰ পৰা অলপ কি কৰিব, এলান্ধু লৈ আহিব। আমি এলান্ধু বুলিয়ে কওঁ, বাকীয়ে কি কয় বাৰু নাজানো। এলান্ধু অলপ লৈ আনিব, আৰু এলান্ধু আনি তাৰপাছত আপোনালোকে খাটি মিঠাতেল ল'ব। তাৰপিছত মিঠাতেল লৈ পেলাই এয়া চাওক, মই এয়া লৈ আনিছোঁ। এয়া এলান্ধু, আমি চৌকাত বনাওঁ যে, গতিকে ইয়াৰ পৰা এলান্ধু অলপ মই তাৰ পৰা লৈ আনিছোঁ। আৰু লগতে এইটো মিঠাতেলটো কিন্তু এইটো হেৰিহে, গোঁসাইঘৰত জ্বলোৱা মিঠাতেল, কিন্তু এইখিনি হৈছে খাটি মিঠাতেল, যিহেতু আমাৰ সৰিয়হ খেতি কৰে সেইকাৰণে। আৰু এতিয়া কি হ'ল, এই দুইখিনিক একেলগে আপোনালোকে মিলালে খুব ধুনীয়াকৈ, ইয়াত এনেকৈ খুব ধুনীয়াকৈ মিলাই ল'লে। মিলোৱাৰ পাছত আপোনাৰ 2-3 মিনিট পাছত আপোনালোকে থৈ দিলে। ৰাতি যেতিয়া আপোনালোকে ভাত খাব, ভাত খোৱাৰ পাছত ভৰিটো ধুনীয়াকৈ ধুই ল'ব, কুহুমীয়া, আৰু তাত অকণমান নিমখ দিব, দি পেলাই ভৰিটো ধুনীয়াকৈ ধুই ল'ব। ধোৱাৰ পাছত ভৰিটো যেতিয়া শুকাব, এই যে আপোনালোকে এতিয়া ভৰিটো শুকাব, তাৰপিছত এই যে যিখিনি আমি এতিয়া মিলাই থৈ দিছিলোঁ মিঠাতেল আৰু আপোনাৰ এলান্ধু, সেইখিনি ভৰিটো শুকোৱাৰ পাছত কি কৰিব, এইখিনি ডাঠকৈ নহয়, পাতলকৈ লাহে লাহে এনেকুৱা আঙুলি কেপত, য'তেই নহওক বাৰু, তাত ধুনীয়াকৈ এনেকৈ লগাই পেলাই আকৌ আপোনালোকে অকণমান দেৰি বহিব। তাৰপিছত শুবলৈ যাব। শোৱাৰ পাছত ৰাতিপুৱা চাব আপোনালোকৰ লাহে লাহে আগতে যেনেকৈ পুৰণি খজুৱতি হয়, সেইটো আগতকৈ কমিছে। এনেকৈ কৰি আপোনালোকে কি কৰিব, 10-15 দিনমান আপোনালোকে লগাবচোন, চাব লাহে লাহে আপোনালোকৰ এই পানীয়ে খোৱা সমস্যা দূৰ হ'ব। বিশেষ আৰু নকওঁ। যদি উপকৃত হয় আপোনালোকে মোক লাইক, শ্বেয়াৰ, কমেণ্ট কৰিব।